সো গাইজ এতিয়া বজাৰ কৰিব ওলাইছোঁ বজাৰ কৰিব যাম মাস্কটো পিন্ধি লওঁ মাস্কটো বহুত জৰুৰী মাস্কটো পিন্ধি ল'লোঁ নাই কি নিজৰ চেফটি সদায় নিজৰ চেফটি মই ভিউটো দেখাই আছোঁ চাওক আমাৰ পাহাৰ এখন ভিউ কেনেকৈ চিলিণ্ডাৰ লৈ ময়ো চব আগতে হোটেল আছিলে মানুহজনে হোটেলো খোলা আছে আৰু দোকানো দিছে এই আমাৰ চব্জি দোকান মাছ দোকান ব্ৰইলাৰ সেইটোতো আপোনালোকে জানেই কি হয় ক'বতো নালাগে লিভাৰ কট আমাৰ ঘৰৰ কাষতে থাকে লগৰো দেউতা কৰে এইটো আমাৰ পাহাৰৰে এইবিলাক চব মানুহ একেলগে একে ৰাইজৰ একেলগে থাকোঁ মিলি প্ৰীতি আপোনালোকে থাকে নে নাথাকে এই চব আদা ৰহুন দিছে আৰু দোকান এইবিলাক আছে ঘৰত এইবিলাক নাই ন খাব আহিছোঁ কি ভাই নালাগে ৰ চাই অলপ বজাৰ কৰি আমাৰ চব্জি দোকান এইটো হ'ল জাষ্ট মানে মেইন হাৱে নেশ্যনেল হাৱে আৰু সিভাগে হাতীগাঁও এটাপাৰা সিভাগে যাব পাৰে এই ৰিক্সাটো যে আছে তাতে উঠি গ'লে লৈ যাব খালা অহা নাই এই লালমাটি বজাৰ দেখাওঁ আপোনালোকক এইটো বজাৰ সেইটো মোৰ চিনাকি দোকান আছিলে মানে কথা পাতিলোঁ অলপ এইবিলাক দোকান দিছে লকডাউনৰ বজাৰ বেছি সময় নাথাকে আৰু এইবিলাক 11টা বজাতে কমপ্লিট ক্ল'জ হৈ যাব বেছি সময় নাথাকে এইবিলাক দোকান মাছ মই এতিয়া ইয়াতে মাছ চাব আহিছোঁ মাছ মানে চানা মাছ সৰু সৰু মাছ যে পায় নদীৰ মাছ বা দৰিকণা পুঠি সেইবিলাক মাছ চাব আহিছোঁ যদি পাওঁ লৈ যাম এনেতো আমাৰ ডাঙৰ মাছ খায় কিন্তু মানে মায়ে বোলে চানা মাছ খাব মন গৈছে চানা মাছ থাকিলে লৈ যাম নাথাকিলে নলওঁ আৰু ৰ'বা এইটো গেম ভিলেজৰ প্ৰথম গেট কিবাকিবি গেম ভিলেজ সোমাব পাৰি গাড়ী ফুচকা এই গৰম এই হেৰিত ফুচকা একেবাৰে বিক্ৰী নহয় হৈছে ফুচকা নাই এইবিলাক চব্জি দোকান চব্জি দোকান লেচু চানা মাছ নাই সব ডাঙৰে মাছ চানা মাছ নাইয়ে প্ৰায় ডাঙৰ মাছ নিব মানা কৰিছে মোক চানা মাছ থাকিলে লৈ যাব দিছে চানা মাছ নাইয়ে চানা মাছ নাই আনা নাই নেকি কি মাছ এইটো নাম চাম নাজানো কিমানকৈ দিছে
60 টাকা পোৱা এটাই আছে 70 টাকা পাবি 60 টাকা দিছো কি কয় 60 টাকা পোৱা বহুত কৈছোন গাইজ মাছখিনি নল'লোঁ মাছখিনি অলপ মানে ঢিলা ঢিলা মানে নৰম নৰম হৈছে আৰু দামো বহুত কৈ আছে 70 টকা লাগে বোলে এক পোৱাত অলপমান বেছি আছে কিবা 350 নে কি আছে 70 টকা লাগে আৰু ঢিলা ঢিলা হৈছে টিপি চাইছিলোঁ মই মাছটো মানে নৰম নৰম হৈ গৈছে আৰু সেইকাৰণে নল'লোঁ আৰু ঠিক গাইজ মই ডাঠা ল'লোঁ ডাঠা 20 টকা মানত লৈ ল'লোঁ পাঁচটা দিছে নেকি কেইটা দিছা পাঁচটা পাঁচটা দিলে 20 টকাত লৈ যাওঁ ডাঙৰ মুঠা দেখাই দিয়া ভিডিঅ' কল নহয় ভিডিঅ' মই পইচাটো দি ল'লোঁ এইটো ডাঠাটো বান্ধাতে কমজুৰি হৈছিলে এতিয়া ভালদৰে বান্ধি আছোঁ ভালদৰে বান্ধি দি আছে পুৰাটোৱে আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব ডাঠা লৈ ল'লোঁ ডাঠা খাম আজি ডাঠা খাম ডাঠাটো লৈ ল'লোঁ এতিয়া আৰু ঘৰত যাওঁ আৰু গাখীৰটোতো থৈ আহিলোঁ দোকানত গাখীৰটো লৈ পেলাই মই ঘৰত যাওঁ আৰু নাই কি আৰু অলপ চাই লওক অলপমান আৰু বজাৰটো চাই লওক পুৰা গাখীৰটো দিব ঠেলাত চব্জি বেছি আছে এনেকুৱা কাৰ গলি গলি আহে চব্জি বেচিব ঠেলা দে ক'ব পাৰে কওকচোন কাৰ গলিয়ে আহে চব্জি বেচিব এতিয়া মই বজাৰ ল'লোঁ এতিয়া ঘৰৰ ফালে যাওঁ এইখিনি মানে এইখিনি ঠিকে আছে অলপ মানে ঠিক হিচাপতে আছে কিন্তু এই আগৰখিনি একদম অৱস্থা নাই চাই লওক একদম অৱস্থা নাই নালাৰ লগত ৰাস্তা ইমান বোকা হৈ আছে ৰাস্তাখিনি ক'ব একদম নোৱাৰি একেবাৰে কিবা হৈ গৈছে ৰাস্তাখিনি দোকানটো যাবলৈকে ইভাগেদি ঘূৰি যাব লাগে চ' গাইজ আহি পালোঁ ৰিংকুৰ দোকান আমাৰ এইখিনি ফেমাছ দোকান য'ত আমাৰ যিমান পাহাৰৰ মানুহ আছে চব ইয়াতে শ্বপিং কৰে আৰু আহি ইয়াতে এতিয়া লকডাউন যিটোৱে ক'ভিড প্ৰট'কল মানি এতিয়া মানুহ ইমান নাই ভিতৰত সোমালোঁ 2-3 জনৰ বাহিৰে তেতিয়া মই অলপ বজাৰ কৰোঁ বজাৰ কৰি ৰাস্তাত চ' গাইজ এই বাউণ্ডাৰীটো দেখিছে ন এই গেটটো তাৰমানে আগতে আমি ইয়াতে ভাড়া আছিলোঁ প্ৰথম যেতিয়া মানে আছিলোঁ ন এইখিনি জেগাত লালমাটিত এইখিনিতো বাউণ্ডাৰীত ভাড়া আছিলোঁ মানে এইটো 20 তলা বিল্ডিং আমাৰ ইয়াতে বনাই আছে আৰু এইটো পকী ৰাস্তা আমি সদায় প্ৰত্যেক দেওবাৰে এটা কাম কৰি ৰাস্তাবিলাক বনাওঁ এই ৰাস্তা উঠিলে কিবা এটা বেলেগ ফিলিং এটা আহি যায় ন পাহাৰৰ ওপৰত পকী ৰাস্তা গাড়ী উঠি যাব এনেতো উঠে কিন্তু এতিয়া আৰু বেছি ভাল হ'ব স্কুটি উঠাওঁতে বেছি ভাল হ'ব এনেকুৱা অসুবিধা নহয় ছাগলীটো কি আৰামত উঠি যাই আছে ৱাও তোমাৰে জিন্দগী আৰু দেই আৰামত উঠি যাই আছে এতিয়া এইবিলাক বেৰা দি থৈ দিছে যাতে মানে কোনো খোজ চোজ নিদিয়ে আৰু খোজ চোজ দিলে আৰু মানে যিটো ঢালাই বুলি কয় এইটো ঢালাইটো মানে বেয়া হৈ যায় আৰু সেয়ে এইটো দোকান আমি ইয়াতে আমাৰ এইখিনি লোকেল মানুহ এইখিনি পাহাৰৰ ইয়াতে আমি কিবা কিনো আৰু লগা ইমাৰ্জেঞ্চি থাকিলে এইটো বাইদেউ যাই আছে এজনী বাইদেউৰ ভাগাৰ লাগিছে চাগে ভাগাৰে লাগিলে ভাগাৰ কি বস্তু চবকে বহাই দিয়ে ন বাৰু বাইদেউতো ভাগাৰ লাগিছে আমাৰতো লগা নাই এতিয়া বৰ্তমান আমি যাই থাকিম এইটো হ'ল সৰু অংগনবাদী স্কুল ইয়াতে সৰু 2-3 বছৰীয়া ছোৱালীবিলাক পঢ়োৱা হয় এটা বাইদেউ এজনী আছে তেওঁ পঢ়ায় আৰু একেলগে এইবিলাক চব তল আৰু এইবিলাক ঘৰ আৰু এইখিনি মই যে আহিলোঁ তাৰ পৰা এইমাত্ৰ আহিলোঁ আৰু এইটো গছ এতিয়া আৰু এটা গছ আছিলে তো কিবা বৰষুণ কিবা কাৰণ ভাঙি গৈছে চাগে মানে পৰি গৈছিলে আৰু এইটো ৰাস্তা পাকা চিৰি এইটো এই ঘৰ মানুহ মানে আৰু ওপৰৰ ঘৰতে আমাৰ ঘৰত যাব লাগে
এইটোৱে আগত এটা নিজৰা আছে, আপোনাক দেখাব চেষ্টা কৰিছোঁ ৰ'ব। নিজৰাটো মাটি দি পোত গৈছে অৱশ্যে, তাই সিমান এটা মানে ভাল হোৱা নাই, বস্তা দি আৰু মাটি দি চব মানে পোত গৈছে। চাওঁ, দেখাব চেষ্টা কৰিছোঁ আপোনালোকক, অলপ জুম কৰি দেখাব চেষ্টা কৰি আছোঁ। এইটো কুঁৱা আৰু এইটো নিজৰা, চব তাতে আগতে পানী ওলাইছিলে, পানী পৰিছিলে ঝৰ কৰে, সেই গাঁতাটোত আমি গা ধুইছিলোঁ আগতে। আৰু এইটো খোৱা পানীৰ টেংকি আছিলে, এতিয়া কি হৈ গৈছে, জংঘলতে ঢাক খাই গৈছে, এতিয়া অৱস্থাই নাই প্ৰায়। নিজৰা আছিলে, এইটো মন্দিৰ আমাৰ চোতাল, আৰু এই ওপৰত আমাৰ ঘৰটো আছে। এই ঘৰৰ ৰাস্তাৰে আমি যাব লাগিব। এই চিৰিটো থৈ দিছে আৰু ইমাৰ্জেঞ্চি মানে তার হিলিলে এই চিৰিটো ঠিক কৰিব পাৰে, সেইটো ইমাৰ্জেঞ্চি কাৰণে আছে। ছাগলটো ৰেষ্ট লাগিছে, ৱাও, ছাগলটো ৰেষ্ট লাগিছে মোৰ লগত। ৱাও, বল, তই জিকিলি দে। এইখিনি হৈ গ'ল। চ' মই এতিয়া ঘৰত উঠি আছোঁ, আৰু একবাৰ আপোনাক ভিউটো দেখাব চেষ্টা কৰিম ওপৰৰ পৰা, চাই লওক। জুম কৰি দেখাই আছোঁ, সেইটো গেম ভিলেজ, আমি যে আহিলোঁ এইমাত্ৰ, সেইটো হয়। সেই ৰাস্তাৰে বগা বিল্ডিঙৰ ৰাস্তাৰ কাষেৰে আমি আহিলোঁ। এইটো বিল্ডিং গেম ভিলেজ, টেংকিৰ ওপৰত পানীৰ, সেইটো কিবা এটা বহুত ভাল লাগে ওপৰৰ পৰা চাই, আৰু 20 তলা বিল্ডিংটোতো আৰু ডাঙৰ ইয়াতকৈ। এইটো টাৱাৰ, এই ওপৰত আমাৰ, এতিয়া মই ঘৰ আহি পালোঁ মানে আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।